ইতিহাসৰ পৃষ্ঠাত আজি দিনটোৰ বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ইংৰাজী 2023 খ্ৰীষ্টাব্দৰ 31 অক্টোবৰ। আজি মঙলবাৰ, অসমীয়া লেখেৰে কাতি মাহৰ 13 তাৰিখ। 1891 চনত আজিৰ দিনটোতেই জাপানত হোৱা প্ৰবল ভূমিকম্পৰ ফলত 3 সহস্ৰাধিক লোকৰ মৃত্যু হয়। 1920 চনত আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম শ্ৰমিক সংগঠন নিখিল ভাৰতৰ ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ প্ৰতিষ্ঠা কৰা হয়। 1930 চনৰ আজিৰ দিনটোতেই কলকাতাত বেজবৰুৱা সমিতিৰ প্ৰথম অধিৱেশন আৰম্ভ হয়। 1966 চনত আজিৰ দিনটোতেই ভাৰতীয় সাঁতোৰবিদ মিহি সেনে পানামা খাল সাঁতুৰি অতিক্ৰম কৰে। সাঁতুৰি পাৰ হোৱা তেওঁৱেই প্ৰথম ভাৰতীয়। 1999 চনত আজিৰ দিনটোতেই আটলাণ্টিক মহাসাগৰৰ ওপৰত ইজিপ্তৰ বিমান বয়িং 767 ধ্বংস হয় আৰু 214 জন যাত্ৰী নিহত হয়। 1795 চনত আজিৰ দিনটোতেই ইংৰাজ কবি জন কিটছৰ জন্ম হয়। 1835 চনত আজিৰ দিনটোতেই জাৰ্মানীৰ প্ৰখ্যাত বিজ্ঞানী জোহান ফ্ৰেডেৰিক উইলহেম আডলফৰ জন্ম হয়। 1961 চনত আজিৰ দিনটোতেই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্ম হয়। 1875 চনত আজিৰ দিনটোতেই ভাৰতৰ স্বাধীনতা সংগ্ৰামী লৌহ মানৱ স্বাধীন ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম হয়। 1926 চনত আজিৰ দিনটোতেই হাংগেৰী বিশ্ববিখ্যাত যাদুকৰ হেৰি হুডিনিৰ মৃত্যু হয়। 1972 চনৰ আজিৰ দিনটোতেই বাংলা সংগীত শিল্পী শচীন দেৱবৰ্মনৰ মৃত্যু হয়। 1986 চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু হয়। 2001 চনত আজিৰ দিনটোতেই কূটনীতিজ্ঞ গুজৰাট আৰু অসমৰ প্ৰাক্তন ৰাজ্যপাল বৈদ্য কুমাৰ নেহৰুৰ মৃত্যু হয়। 2005 চনত আজিৰ দিনটোতেই প্ৰসিদ্ধ সাহিত্যিক পদ্মশ্ৰী সন্মান প্ৰাপক অমিতা প্ৰীতমৰ মৃত্যু হয়। আজি ৰাষ্ট্ৰীয় একতা দিৱস। 2014 চনৰ পৰাই এই দিৱসটি পালন কৰি অহা হৈছে। চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মতিথিক প্ৰতি বছৰে ৰাষ্ট্ৰীয় একতা দিৱস দিন হিচাপে পালন কৰি অহা হৈছে।